নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ যি নহওক চেনেললৈ হৈ যাব। এনেই আছে যদি আহক না। আজি আমি কথা পাতিম এজনী বাইদেউৰ বিষয়ে। ভগৱান, এয়া কি দেখিছোঁ মই। তোৰ কি সাইজৰ গণ্ডগোল হৈছে নেকি? ফিটিং হোৱাকে পিন্ধিবি আকৌ। এইগৰাকী বাইদেৱে একদম ঠিক কথা কৈছে। মানুহে অকণ ফিটিং হোৱাকৈ পিন্ধিব লাগে ন বাইদেউ। তাতে আকৌ মাইনাৰ পেণ্ট। বজাৰৰ পৰা কমতি দামী বস্তু আনিলে ইলাষ্টিকটো ঢিলা হ'বই ন। পাৰিলে ভাল ৰছী এডালৈ বান্ধি থৈ দিবা, এতিয়া চিন্তা নাথাকে য'ত ত'ত খলকি পৰাৰ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত ওলোৱা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।